Cause if we just smile, we can forget all of our troubles for a while. We can just live inside this moment. You and I get... Hello guys, welcome back to my another vlog. আপোনালোকে চাই আছে AS RAJDEEP 2.0. তো গাইছ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে বহুত দুখ লগা খবৰ এটা দিবলৈ গৈছোঁ, যোনটো খবৰ দিয়াৰ আগত আপোনালোকক সকলোকে কৈছোঁ লাইক এটা কৰিব আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা প্লিজ দবাই দিব। মানে অকল অটো পোৱালৰ কথা, অটোখন পাওঁ নে নাপাওঁ, অটো নাপালে দিগদাৰ হৈ যাব একদম। মানে বৰ্তমান মই বহুত দেৰি মানে শুইছিলোঁ দেই। কালি এটা মানে দিগদাৰ হৈছিলে, কালি মানে গান এটা এডিট চেডিট কৰি মেলি শুওঁতে গোটাগুটি 12টা বাজি গ'ল। এতিয়া আকৌ যাওঁ আৰু অটো পালে হয়, অটো আহি আছে, ধেৰ আহিছে, পাম বাৰু দেই। কৃষ্ণ মানে মই গৈ আছোঁ পোৱালিটোক আনিবলৈ, মানে স্কুলৰ পৰা। তো স্কুলৰ পৰা লৈ আহোঁগৈ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। অটোবোৰ সোমাই দিছে একদম। গাইছ অটোখন বৰ্তমান পালোঁ আৰু এতিয়া বৰ্তমান ধুনীয়াকৈ গৈ আছোঁ। তাৰপিছত মানে পোৱালিটো স্কুলত গৈ আপোনালোকক দেখামগৈ কি হয় কি নহয়। তাৰপিছত ঘৰলৈ আহি লওঁ, এতিয়া বৰ্তমান গৈ আছোঁ আৰু গাইছ পোৱালিটো স্কুল পাই গ'লোঁ। Maybe we focus on the future. No use in living in the past. Try to remember that the bad times never last. And every day one step at a time, we gonna make it. Bye bye. এতিয়া আজি কাৰোবাৰ ফাইট হ'ল নেকি? হে ফাইট কৰিলা? কাৰ লগত লাগিলা? অঁ হে কি ধেত, ঘৰত গৈ চাই আছোঁ ব'লা। হিচাপ কৰ আৰু গাইজ যিহেতু ঘৰ আহি পাই গ'লোঁ, আৰু কি কৈছে কাৰোবাক আজি হেনো মাৰি যায়। কাক মাৰিলে কি জানো, কাক মাৰিলে, কেলে মাৰিলা? হে তুমি ক'ত মাৰিলা? হাতত? মিছে গালি দিলে? তোমাক কেলে গালি নিদিলে? অঁ হয় নেকি? পোৱালিখনৰে জেং হয়, আমাৰ কিন্তু জেং নহয়, আমাৰ বেলেগ আৰু মানে গাইজ এতিয়া যাওঁ বৰ্তমান স্কুললৈ। মানে স্কুলৰ এটা মানে হেৰি সৰু চাই মেট্ৰিকৰ কাৰণে কিবা ফটো এখন মাৰে হেনো, পাছপৰ্ট চাইজ, সেইকাৰণে গৈছোঁ মানে হা। তো স্কুলৰ মানে মোবাইল এলাউড নাই, সেইকাৰণে মোবাইলত ভিডিঅ' কৰিব নোৱাৰোঁ। বেয়া নাপাবা কিন্তু দেই, প্লিজ বেয়া নাপাবা মানে হা, বেয়া নাপাবা কিন্তু, সঁচাই কৈছোঁ বেয়া নাপাবা কিন্তু, লাইক এটা কৰি দিবা সেইকাৰণে। আৰু গাইজ গৈ আছোঁ বৰ্তমান পামগৈ, অটোৰ কাৰণে এতিয়া থাকিব। ক্লাছিক্সত থাকোঁতে ঘৰৰ মানুহে বোলে ইঞ্জিনিয়াৰ চাকৰি হাজাৰ স্কোপ আছে তাৰ। মোৰ কথা কোনোৱে নুশুনিলে, বোলে ইঞ্জিনিয়াৰ চাকৰি হাজাৰ স্কোপ আছে তাৰ। লাহে লাহে টেন পালোগে, এই আশাতে বৰ্ড এক্সাম দিলোগে, এই আশাতে পিছে মোৰ মাৰ্কছ আহিলে বৰ বেয়াগে। এই কথাতে চবে ক'লে তই মোৰ গালা, তোৰ নাই মাথা, পাতে পঢ়া গালা। মই বিল্ডিঙতে যামগৈ। ভয় ক'ত এইকেইটা আছোঁ মই স্কুলৰ লগৰ গাইজ, লগৰখিনিৰ লগত যাওঁ ঘৰলৈ, মানে ছুটি দিলে বৰ্তমান। আৰু এতিয়া গৈ আছোঁ আৰু ধুনীয়াকৈ, এফালে গৈ আছে সিহঁতি আৰু এফালে মই চুলি উঠাই আছোঁ গৈ আছোঁ আৰু গাইজ ঘৰলৈ বৰ্তমান আহি পোৱা লগে লগে এতিয়া আকৌ অকণমান ওলাই যাওঁ। এই মাত্ৰ জাষ্ট আহিছিলোঁ, আকৌ আপোনালোকৰ কাৰণে ওলাই যাওঁ অকণমান। তো চাইকেলখন লৈ যাওঁ নে কি কয়, লৈ যাওঁ আৰু আকৌ লগ পাই আছোঁ। নেক্সট এটা ভিডিঅ' বুলি নকওঁ বুলি ভাবিছে নেকি? মানে ভিডিঅ'টো চাই থাকক আৰু বৰ্তমান ওলাই যাওঁ লগৰটো ঘৰত। আৰু এইখন আছে লগৰটো স্কুটিতে যাওঁ মানে
সিজি গৈ পিনে অকণ ফুৰি আহোঁগৈ। তো কিটো ক'ম আৰু গৈ থাকোঁ নে কি কয়। Beat the speakers up. Damn. ইয়াত মানে লগৰটোৱে চিনেমা ল'বলৈ আহিছে পেন ড্ৰাইভত, আৰু সেইখন হৈছে স্কুটিখন বাহনখন মানে, আৰু গৈ আছোঁ আকৌ এবাৰ মৰমী মাতেৰে তুমি মোকে মাতিলা, সপোনৰে আকাশতে কিয় বাৰু আহিলা। আৰু গাইজ বৰ্তমান ঘৰ আহি পাই গ'লোঁ, আৰু আপোনালোকে মানে এটা কথা দেখাওঁ, মানে কি বুলি কয়, কালিৰ পৰা মানে মাথা চাথা একদম পূৰা গৰম। কালি মানে কিবা কালিকা চালিকা লাগি আছিলে, বহুত মানে মাথা চাথা বেয়া আৰু বহুত কিবা কিবি হৈ আছে মানে কি দেখাবলৈ আপোনালোকক দেখাই দিওঁ। মানে কালি মানে বহুত বেয়া কেছ হৈ গ'ল মানে মোৰ লগত দেই, মানে এক্সিডেণ্ট বুলি নকওঁ আৰু কি ক'ম, মানে দেখিছে এইটো চাওক, দেখিছে এইটো খুলি দিলোঁ, কিয় খুলিলোঁ এইটো জানে? নাজানো ন, তেতিয়াহ'লে শুনক। এই লকটো চাওক, এইটো এইফালে চাওক জোৰ লগাইছোঁ, চাওক সেইবিলাক চাওক জোৰ লগাইছোঁ, এইফালে নুঘূৰে। এতিয়া এই চাওক এইফালে ঘূৰাইছোঁ, এই চাওক নুঘূৰে, দেখিছে? এইটো কি জানো, এইটো জাম হৈ গ'ল, মানে এই ভিতৰত কিবা জাম হ'ল যদি নাজানো, মানে কি যে জাম হ'ল আৰু এইটো। সেইকাৰণে কালিৰ পৰা মানে মাথা চাথা বেয়া, মানে ভাইটি এটাক চলাম বুলি কৈছিলে, চাইকেলখনটো লক মাৰা চাবিটো দি দিলোঁ, তাৰপিছত সি মানে পকালে নে কি জানো, পকালে হপায়, পকাওঁতে সি উল্টা পকালে নে চিধা পকালে নাজানো, ই সেইটো একেবাৰে বেয়া কৰি দিলে যা খতম মানে এইটো। সেইকাৰণে এতিয়া নতুন এটা লগাব লাগিব ইয়াত। এইফালে দেখিছে চিন বহি গ'ল, একদম পূৰা খোলাই নাছিলোঁ এই লগটো, তো এতিয়া এইটো গ'ল খতম। এতিয়া নতুন এটা লগাব লাগিব, নতুন ভাবিছোঁ এনেকুৱা এটা নলগাওঁ, এই ৰেঞ্জাৰ চাইকেলত যেনেকুৱা লগবিলাক থাকে সেনেকুৱা এটা লগাম। এইটো কালি পূৰা ভাঙি দিয়া গ'ল, মানে একদম পূৰা এৰুৱাই মেলি একদম তেৰা বেকা কৰি ওলোৱা হ'ল। ৰাতি এখন কৰি আছোঁ দেখিছে, একদম মানে বৰ দুখ চলিছে জীৱনটোত, একদম মানে খতম। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, বেয়া লাগিলে কমেণ্ট এটা কৰি দিব। বেয়া লাগিলেও লাইক কৰিব, ভাল লাগিলেও লাইক কৰিব, আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ আজিলৈ পাই। আৰু নতুন নতুন ভিডিঅ' আহি আছে, নতুন নতুন গান আহি আছে। এতিয়া বৰ্তমান ষ্টুডিঅ' যাব আছে গান এটা ৰেকৰ্ড কৰিবলৈ, তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, আজিলৈ বাই।